ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, কেবিনেটতো সিদ্ধান্ত হৈছে, নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী আমি 1 লাখ নিবনুৱাক আমি চাকৰি দিম মানে চৰকাৰী খণ্ডত। আৰু তাৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। এখন কেবিনেট কমিটি গঠন হৈছে। প্ৰত্যেকটো বিভাগৰ পৰা খালী পদসমূহৰ আমি তালিকা বিচাৰিছোঁ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰো আমি তালিকা বিচাৰিছোঁ। এটা মিছন মোডত এই 1 লাখ লোকৰ নিযুক্তি প্ৰক্ৰিয়াটো অসম চৰকাৰে আগবঢ়াই নিছে। তেওঁলোকৰ বাছনি মানে প্ৰক্ৰিয়াটো সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, কি ধৰণে হ'ব, ইয়াৰ কাৰণেও এই কেবিনেট সমিতিখনে এইটো পৰ্যালোচনা কৰি দিব। গতিকে আজিৰ তাৰিখত মই নিৰ্দিষ্টভাৱে কৈ দিব নোৱাৰোঁ। এটা কথা ক'ব পাৰোঁ যে শিক্ষা বিভাগতে অধিক সংখ্যক চাকৰি নিযুক্তি হ'ব, কিন্তু কি প্ৰক্ৰিয়াত নিযুক্তি হ'ব এইটো কেবিনেটে সিদ্ধান্ত কৰিব, এই কমিটিখনে সিদ্ধান্ত